সকলোকে মোৰ নতুন এটা ৰেচিপি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বনাম পালেং পাতৰ ৰসেৰে লুচি আৰু আলুদম। এতিয়াতো পালেং নাপায়, সেইকাৰণে মই পিৰালি পালেং ব্যৱহাৰ কৰিছোঁ। আৰু যিসকলে কিছুমান শাক পাচলি খাই ভাল নাপায়, তেওঁলোকে এনেকৈ ৰুটি বা লুচি বনাই খাব পাৰে আৰু নিজৰ ল'ৰা ছোৱালীকো খুৱাব পাৰে। যিহেতু শিশুসকলে শাক পাচলি খাই বৰ এটা ভাল নাপায়, তেওঁলোকক যদি এনেকৈ দেখাত অকণমান ধুনীয়া কৰি বনাই দিয়ে, দেখিব খাবলৈ আৰম্ভ কৰিব। এয়া মই আটাখিনি ভালকৈ মঠি ল'লোঁ। ইয়াত অকল পালেঙৰ ৰস দিছোঁ, পানী ব্যৱহাৰ কৰা নাই। এইখিনি মই 5 মিনিটমানৰ কাৰণে ৰাখি থ'ম, তেতিয়া লুচিটো খাবলৈ কোমল হ'ব। এয়া মই লুচিৰ আকাৰত বেলি ল'লোঁ। এতিয়া আহক আলু দমখিনি প্ৰথমে বনাই লওঁ। আলুখিনি মই সিজাই ল'লোঁ, তাৰপিছতে এয়া মই বাকলি গুচাই ল'লোঁ। এতিয়া মই আলুখিনি ফ্ৰাই কৰি ল'ম। কেৰাহীত মিঠাতেল দি লৈছিলোঁ, গৰম হৈ গৈছে। এতিয়া মই আলুখিনি ইয়াত দি পেলাই ভাজিম। এয়া গোটেইখিনি আলু দি ল'লোঁ। এতিয়া মই ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। আলুখিনি ভজা হৈ গৈছে, এতিয়া মই বাতি এটাত কাঢ়ি থৈ দিম। এই একেখিনি তেলতে আলুদম বনাম। ইয়াত মই এতিয়া গোটা জিৰা দি দিছোঁ। এতিয়া কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। আটাইখিনি পিঁয়াজ দি পেলাই ভালকৈ ভাজিম। এতিয়া দিম থেতেলিয়াই থোৱা আদা আৰু নহৰু। এয়া আদা নহৰু দি পেলাই ভালকৈ ভাজিম। আদা নহৰু আৰু পিঁয়াজৰ কেঁচা ভাৱটো যোৱালৈকে ভাজি থাকিম। এয়া ভজা হৈ গৈছে। ইয়াত মই এতিয়া মছলা ব্যৱহাৰ কৰিম। ইয়াত দিলোঁ জিৰা আৰু ধনিয়া গুড়ি, দুইটা মই একেলগে পিচি থৈছিলোঁ। এতিয়া ইয়াত দিম জলকীয়া গুড়ি। চামুচত লাগি ধৰাখিনিও মই দি ল'লোঁ। এতিয়া আটাইখিনি ভালকৈ ভাজি ল'ম। পিঁয়াজৰ লগত মছলাখিনি মিহলি হ'বলৈ ইয়াত অকণমান পানী দিম। তাৰ পাছত জোখমতে নিমখ আৰু হালধি দি দিম। এতিয়া আটাইখিনি ভালকৈ মিহলাই ফ্ৰাই কৰি ৰখা আলুখিনি দি ল'ম। আলুখিনি দি ল'লোঁ। এতিয়া আটাইখিনি ভালকৈ ভাজি ল'ম। তাৰ পাছত কুমলীয়া নৰসিংহৰ পাত কেইটামান ইয়াতে দি দিম। এয়া নৰসিংহৰ পাত দি অকণমান সময় ঢাকন মাৰি ৰাখি থ'লোঁ। তাৰ পাছতে এয়া ঢাকনখন খুলি ল'লোঁ। ইয়াত এতিয়া মই কাজু কেইটামান দিম। কাজু যদি নিদিওঁ বুলি ভাবে নিদিলেও হয়। মই অকণমান আজি বেলেগকৈ খাম বুলি ভাবিছিলোঁ, সেইকাৰণেই দিলোঁ। ইয়াত এতিয়া অকণমান পানী দি উতল আহিবলৈ দিম। বেছিকৈ পানী নিদিওঁ, বেছি পানী দিলে ভাল নালাগে। এতিয়া ঢাকন মাৰি 2 মিনিটমানৰ কাৰণে মই উতলাম। এয়া 2 মিনিটমানৰ পাছত মই ঢাকনখন খুলি ল'লোঁ। হাতাখনেৰে লৰাই চালোঁ, এয়া হৈ গৈছে। ৰুটিৰ লগত খাবলৈ বা লুচিৰ লগত খাবলৈ ইমানখিনি পানী থাকিলেই হ'ব। ইয়াতকৈ বেছি থাকিলে ভাল নালাগে। এইফালে পালেং পাতৰ ৰসেৰে বনোৱা লুচি আৰু এইফালে ল'লোঁ আমৰ আচাৰ আৰু এয়া ল'লোঁ আলুদম।